ইমান উঠাই মানে তোমাক একেবাৰে আমাৰ নিজৰ ঘৰৰ ল'ৰা নিচিনা লাগে সেইকাৰণেহে ফ্ৰীকে কথাটো বুজিছো পিছে ছোৱালী তুমি নিজে পচন্দ কৰি থৈছানে নে চাব লাগিব মই সেইবোৰ ভবাই নাই মানে তোমাক আমাৰ নিজৰ ঘৰৰ ল'ৰা নিচিনা লাগে সেইকাৰণেহে জ্ঞান পাখিৰ লগতে ঘৰৰ সকলো চাগে খুব টেনশ্যনত আছে মই এতিয়াই ঘৰলৈ যাব লাগিব আৰু মই কৰা ব্যৱহাৰৰ বাবে পাখিৰ ওচৰত ক্ষমা খুজিব লাগিব কি জানাই পৃথিৱীৰ আটাইতকৈ টান কাম হ'ল মানুহৰ মন মানে কি হল একো নকওঁ যে মানে কৈছে ৰবি হওক এইবোৰ নকৰিবি আচল কথাটো কি সেইটো ক পাখিয়ে কৈছে মই কৈ আছো শুনক প্ৰধানে কৈছে তই মনে মনে থাক যি ক'ব লগা মই একো ভুল কৰা নাই প্ৰধানে কৈছে কি মই মিছা কথা কৈছোঁ অভিয়ে কৈছে আপোনালোকে কথাবোৰ ভুলকৈ ভাবিছে আচলতে পাখি আৰু মই প্ৰধানে